চাওক ওজাপালি নাচি আছে। আমি খোজকাঢ়ি যাই আছো দোকান দিবৰ কাৰণে। আমাৰ চাহ টিম হেল্ল' গাইজ, নমস্কাৰ। মই কনভেনাৰ ৰাফাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। তো বৰ্তমান মই এঠাইলৈ যাই আছোঁ, ভাবিছোঁ আপোনালোককো দেখাম ক'ত যাম, কি কৰোঁ। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এয়া চাওক, আমি গেট আহি পালোঁ। তো এতিয়া ভিতৰলৈ যাম, মানে মই আহিছোঁ মন্দিৰত। তো বলক তেতিয়াহ'লে যাই থাকোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো মন্দিৰত কেনেকৈ কি হয় মই আপোনালোকক সকলোকে দেখাবৰ কাৰণে চেষ্টা কৰিম, চাই থাকক। এইটো মা গোসাঁনীৰ থান হয়। তো আপোনালোকে বহুতে মাৰে পূজা বুলি ক'লেতো জানে, বহুতে জানে বহুতে নাজানে। তো ইয়াতে আমাৰ গাঁৱত মাৰে পূজা হৈ আছে। চাওক ওজাপালি নাচি আছে। তো দেখাম যাই হ'লে আহি পালোঁ মই। মই এতিয়া ধূপ জ্বলাই লওঁ, সেৱা কৰি লওঁ ধুনীয়াকৈ, পিছত আৰু দেখাই আছোঁ। মোৰ সেৱা কৰা হৈ গ'ল, ফট লাইছোঁ। আপোনালোকক এতিয়া ওজাপালি নাচি থকা দেখাম, চাব। চাওক ওজাপালি নাচি আছে। ছাগলী আৰু সেইফালে আছে। এতিয়া বৰ্তমানলৈকে 4টা আছে। এতিয়া আবেলি মানলৈকে ছাগলী বলি দিব, হাঁহ বলি দিব, পাৰ বলি দিব। আৰু এইটো চাওক গাইজ, এইটো শিল হয়। শিলটো এতিয়া মানে দাঙিব দিব আবেলি মানলৈকে। যোনে বেছি পাক ঘূৰাব পাৰে, এই মানে মন্দিৰটো বেছিভাগ যোনে ঘূৰাব পাৰে তাইয়ে জিকিব। এই চাই লওক, শিলটো বহুত ডাঙৰ হয়, কিছুমানেতো লৰাবই নোৱাৰে শিলটো। এতিয়া আবেলি দাঙিব দিব, কোনে কোনে দাঙিব পাৰে, আৰু যোনে দাঙিব বিচাৰে সিয়ে দাঙিব পাৰে। এতিয়া আমি যাওঁ ঘৰত, আৰু আহিম এতিয়া আবেলি, আপোনালোকক দেখাব লাগিব। তো ময়ো চাব লাগিব। এইফালে চাওক দোকান আহি গৈছে, মিঠাই, পকা মিঠাইৰ, আৰু এইফালে আইচক্ৰীম, আৰু এই খাৰুমণি কিবা লাগিলে ল'ব পাৰে। আৰু এই দেখো গাইজ, ফুচকা একদম ফুচকা বনাই আছে। এইফালে চাহ আৰু ফুচকা বনাই আছে চবে। তাৰপিছত আৰু এইখিনি আলুখিনি, তাৰপিছত আৰু এইখিনি পানীখিনি। গাইজ আমি এইবাৰ পূজাত এই ফুচকাৰ দোকান দিব যাওঁ, আমি ফুচকা বেপাৰী। বৰ্তমান 12টা বাজিল, আমি ফুচকা লৈ যাই আছোঁ দোকান দিবৰ কাৰণে। আমাৰ চাহ টিম ইফালে পিছত দেখি চবে লৈ যাই আছোঁ। আৰু বহুত দেৰি হৈ গ'ল, দোকানখন লেট হৈ গ'ল। একো কথা নাই, তথাপিতো रुको जरा। গাইজ দেখো, ফুচকা দোকান। আর আমার গেঙ্গে তাই ফেলেছে। দি 10 টাকা দি খাবি? খাই যাং দিতে পারুস। তারে হিরি দি। এফটিং আদি গুলো। খাই নুছবি ম।
ये देखो मालिक आ गया ঘূৰাব পাৰে তাক মানে প্ৰথম পুৰস্কাৰ বুলি ঘোষণা কৰা হ'ব। গাইস আমি এতিয়া খিচাৰি খাব আহিছো এই পূজাৰ ৰাইজে বনাইছে ধুনীয়াকে খিচাৰি আৰু চব্জি এতিয়া আমি খাম এয়া বিষ্ণু প্ৰসাদ ৰাভাই আমাক দাঙি দেখুৱাব। তেখেতৰো পেটৰো যথেষ্ট কাম কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াত ডাঙৰ ডাঙৰ সুন্দৰ এয়া হৈছে আপোনালোকৰ আগত পবিত্ৰ ৰভা মোবাইলটো আপুনি মোবাইলটো উলিয়াই দিয়ক। এয়া আপোনালোকৰ আগত পবিত্ৰ ৰভা স্থানটো ঘূৰাবলৈ সক্ষম হৈছে। তেখেতৰ মাটি কাম কৰা যথেষ্ট শক্তি আছে। সম্পূৰ্ণ দাখল আছে তেখেতৰ আমি জানিছোঁ। সুন্দৰ ঘটনা তেখেতৰ 10 মিনিট পানী খাই আমি এবাৰ প্ৰসাদ খাম এয়া প্ৰসাদ এইফালে দি আছে দিদি 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 এয়া পাও নাই দিদি কি আছে দি চাই পেলাই চালো দুই খালি মুদ্ৰা আহি প্ৰসাদ নাখালি কি হ'ব ভাল নালাগব নহয় गाइस देखो एकदम पूरा আপেল বেছিকে দিছো মই এই চাই লো কি দেখো আৰু ঠিক আছে আরে বলে কমলা হি গেল আর দেতা ও কমলা খাবার কোনা প্রসাদ এ ভাতে খাওয়া নাই রাতিপুয়ার পরা ভাত না খাওয়াকে আসু প্রসাদকে খাওয়া বিচারি খাইছো সন্ধ্যে ভাত করে গাইস ये देखो আমি ফুচকা বিকিখিনি পইচা পালো কিমান পালো নাজানো আৰু বাকিখিনি মানে আমি মালিকক জমা দিছো হাতত Guys, ये देखो, আমি ফুচকা বিকিখিনি পয়সা পালো। Music